নমস্কাৰ পোনপ্ৰথমে হীৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সংবিধান খচৰা কমিটিৰ সদস্যসকলৰ নাম উল্লেখ কৰিব ওলাইছোঁ। গতিকে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1947 চনৰ 29 আগষ্ট সংবিধান সভাই 7জন বিশেষজ্ঞক লৈ গঠন কৰিছিল সংবিধান খচৰা কমিটি আৰু সেই সদস্যসমূহ হ'ল ডক্টৰ বি.আৰ. আম্বেদকাৰ, তেখেত সভাপতি আছিল, এন গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, কে.এম. মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, এন মাধৱ ৰাও আৰু ডি.পি. সৈতান।